তুমি তেতিয়ালৈকে একো কৰিব নোৱাৰিবা যেতিয়ালৈকে তুমি এক্সকিউজ দিবলৈ বন্ধ নকৰা। তুমি দিনে দিনে পিছ পৰি আছা তাৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল এক্সকিউজ। তুমি যেতিয়ালৈকে অজুহাত দিবলৈ বন্ধ নকৰা তেতিয়ালৈকে তুমি জীৱনত আগবাঢ়িব নোৱাৰিবা। গতিকে এতিয়াৰ পৰাই অজুহাত দিবলৈ বন্ধ কৰি দিয়া। তোমাৰ চাৰিওফালে সফল মানুহবিলাক দেখিছা, তেওঁলোক সেই ঠাইতে এনে গুচি যোৱা নাই। তেওঁলোকৰ সেই ঠাই অৰ্জন কৰিবলৈ বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে। গতিকে এতিয়া তোমাৰ অলসভাৱে বহি থকাৰ সময় নাই। তোমাৰ কাষত যিমানেই আছে সেইটো দি আৰম্ভ কৰি দিয়া। কাৰণ 100 পৰ্যন্ত কাউণ্ট কৰিবলৈ হ'লে 0, 1, 2, 3, 4 এইদৰে কাউণ্ট কৰিব লাগিব। তুমি ভাবিছা মোৰ কাষত একোৱেই নাই, মোৰ দ্বাৰা নহ'ব, মই নোৱাৰোঁ। এইবোৰ কেৱল তোমাৰ মনৰ দুৰ্বলতা। এইটো মেটাৰ নকৰে তুমি ক'ত থাকা, কি কৰা। এইটো মেটাৰ কৰে তুমি কি হ'বলৈ খুজিছা, কি কৰিবলৈ বিচাৰিছা। আৰু এইটো নেভাবিবা মোৰ দেউতাৰ টকা নাই, মই গাঁৱতে থাকোঁ, মই দেখাত বেয়া, এই ধৰণৰ কথাবোৰ হৃদয়ত নল'বা। এজন সাধাৰণ মানুহৰ ঘৰৰ ল'ৰা যদি আজি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেতিয়াহ'লে তুমি বহুত ভাল ঠাইতে আছা। মাধ্যমিকত ফেল কৰা এজন ল'ৰা যদি তেওঁ আজি দেশৰ নাম্বাৰ 1 ক্ৰিকেটাৰ হ'ব পাৰে তেতিয়াহ'লে তুমি বহুত ভাল ঠাইতে আছা। এজন বাছ কণ্ট্ৰাক্টৰ যদি সাউথ ইণ্ডিয়াৰ বিখ্যাত অভিনেতা হ'ব পাৰে তেতিয়াহ'লে তুমি কিয় নোৱাৰিবা। এইজন ব্যক্তি পেট্ৰল পাম্পত কাম কৰি তেওঁৰ তৈয়াৰী কৰা কোম্পানী যদি আজি ভাৰতৰ নাম্বাৰ 1 কোম্পানী হ'ব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা। এনেকুৱা হেজাৰ উদাহৰণ আছে, তেওঁলোক তোমাতকৈ বেয়া পৰিস্থিতিত আছিল, কিন্তু তেওঁলোকে হাৰ নামানি সফলতা উপাৰ্জন কৰিছে। কিবা এটা কৰিবলৈ হ'লে এটা বস্তুৰ প্ৰয়োজন আৰু সেইটো হ'ল ইচ্ছা। যদি তুমি ইচ্ছা কৰা মই এইটো কৰিম তেতিয়াহ'লে যিমানে বাধা নাথাকক কিয় তুমি কৰিব পাৰিবা। আৰু তোমাৰ ভিতৰত যদি ইচ্ছাই নাথাকে তেতিয়াহ'লে তুমি অজুহাত দেখুৱাবাই। গতিকে জীৱনত যদি কিবা এটা কৰিবলৈ ইচ্ছা হয় তেতিয়াহ'লে আজি এতিয়াৰ পৰাই আৰম্ভ কৰি দিয়া। বেছি চিন্তা কৰি কোনো লাভ নাই। যিমানেই চিন্তা কৰিবা ইমানেই চিন্তা বৃদ্ধি পাই থাকিব। গতিকে কোনে কি ক'লে, কোনে কি ভাবিছে এইবিলাকক কাণ নিদিবা। কাৰণ এই পৃথিৱীখন বৰ স্বাৰ্থপৰ। কোনোবাই তোমাক হাতত ধৰি টানি নুতুলিব, কিন্তু তোমাৰ সফলতাৰ পিছত তোমাৰ লগত সকলোৱে হাত মিলাবলৈ আগবাঢ়ি আহিব। কমেণ্ট বক্সত জনাই দিয়া তোমাৰ জীৱনৰ লক্ষ্য কি। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমাক বহুত ধন্যবাদ।